সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত যি অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী লোৱা হৈছে, ইয়াত আজি কিন্তু টিউটৰ সন্থাৰ ধৰ্ণা হৈ গ'ল। আকৌ অহা দুদিনৰ হ'ব। এই টিউটৰ সন্থা যিখন আছে, এই সন্থাৰ সাধাৰণ সম্পাদক তেখেত আমাৰ মাজত আছে, আমাক সমৰ্থন দি আছে। আমাৰ এই অপ্ৰাদেশিকৃত শিক্ষকসকলক আমাৰ এই অনশনত তেখেত সমৰ্থন জনাইছে আৰু তেখেতৰ কিছু মন্তব্য, কিছু ভাষ্য ল'ম, আপোনালোকে চাই থাকিব। ছাৰ, আপুনি কি ক'ব? আপোনাৰ মন্তব্য কি হ'ব? সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ দ্বাৰা যোৱা 4 ডিচেম্বৰ তাৰিখৰ পৰা যি আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, সেই আমৰণ অনশন কাৰ্যসূচীত আমি ইতিপূৰ্বে আমাৰ সংস্থাৰ তৰফৰ পৰা আমাৰ নৈতিক সমৰ্থন, পূৰ্ণ সমৰ্থন আৰু আমাৰ সহমৰ্মিতা আমি প্ৰকাশ কৰিছোঁ। আজিৰ এই স্থিতিত যি স্থিতি আহিছে, এইটো সময়ত আমাৰ শিক্ষকসকলে যিসকলক আমি মানৱ গঢ়োতা, মানৱ সম্পদ গঢ়োতা একোগৰাকী অঞ্চলৰ অসমৰ চুকে কোণে শিক্ষানুষ্ঠান গঢ়াৰ লগতে সেই অঞ্চলৰ শিশুসকলক মানৱ হিচাপে, সম্পদ হিচাপে আমি গঢ় ল'বৰ কাৰণে যি প্ৰয়াস কৰিছোঁ, তাৰ বিপৰীতে চৰকাৰৰ যিটো স্থিতিৰ বাবে আমি আহি পেলাই এই চচলত ইয়াত ধৰ্ণা কৰিবলগীয়া হৈছে, আমৰণ অনশন কৰিবলগীয়া হৈছে, সেয়া এটা দেশৰ বাবে, এটা ৰাজ্যৰ বাবে সঁচাকৈ এটা দুখ লগা কথা। তাতকৈ ডাঙৰ আজি আমাৰ যদি সমস্যা যদি চাবলৈ যায়, আজি আমি আমাৰ শিক্ষকসকলৰ মাজত এটা ভাল কাপোৰ যে এটা পিন্ধি পেলাই স্কুলত গৈ শিক্ষাদান কৰিম, এটা ভাল পৰিৱেশ মানসিকভাৱে আমি যে প্ৰস্তুত হ'ম, সেই স্থিতিটো আমাৰ পৰিৱেশটো দিয়া নাই। গতিকে আমি এনেকৈ এটা অৱস্থাত আমি শিক্ষাদান কৰি আছোঁ, যিটো শিক্ষাদানৰ অৱস্থাৰ যিটো স্থিতিত কৰি আছোঁ, এটা সুস্থ মানসিকতা অবিহনে শিক্ষাদান কাৰ্যটোতো ব্যাঘাত হয়। গতিকে সেই স্থিতিত চৰকাৰেও কথাবিলাক অকণমান অনুভৱ কৰিব লাগে আৰু এই সমাজৰ, এই দেশৰ বাবে যিটো শিক্ষা ব্যৱস্থা আছে, সেই শিক্ষা ব্যৱস্থা উন্নয়নৰ বাবে যিখিনি শিক্ষকে আমাৰ ৰুৰেল এৰিয়াত, যিখিনি আৰ্বান এৰিয়াত যি কষ্ট কৰি আছে, তাৰ বাবে চৰকাৰে অকণমান চকু মেলি চাব লাগে। সেইখিনি কথা আমি এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ। গতিকে আজি আপোনালোকৰ এই মঞ্চত যি আমৰণ অনশন কৰি আছে, তাৰ প্ৰতি চৰকাৰে সহৃদয় হৈ পেলাই অতি সোনকালে এই সমস্যাবিলাক যাতে সমাধান কৰে, আশ্বস্ত কৰিব পাৰে শিক্ষকসকলক, তাৰ বাবে মই পুনৰ চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ভুৱন শৰ্মা ছাৰ যি আমাক সমৰ্থন জনালে, চৰকাৰৰ প্ৰতি আহ্বান অনুৰোধ জনালে, চৰকাৰৰ প্ৰতি যে আমাৰ হৈ, সেইকাৰণে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আজি আমাৰ 9 দিনত ভৰি দিল অনশন কাৰ্য। এতিয়ালৈকে চৰকাৰৰ কোনো উচ্চ পদস্থ বিষয়া বা কোনো শিক্ষামন্ত্ৰীৰ বা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোনো প্ৰতিনিধি পঠোৱা নাই। এটা আফচোচৰ বিষয়। ইয়াৰ সমভাগী হৈছে আমাৰ এখেতসকল, আমাৰ এই ছাৰসকলে, টিউটৰসকল একেই আছিল, অপ্ৰাদেশিকৃত। তাৰে মাজৰ পৰা তেখেতসকলক যি টিউটৰ কৰিলে, টিউটৰ কৰিও কিন্তু এক প্ৰকাৰ এইটো এটা অপমানিত কৰাৰ নিচিনা হৈছে। মাত্ৰ 10,000 টকা এটা মাননি দিয়াৰ নিচিনা। এয়া কিন্তু নাবুদ নাচৰুত কথা এটা টিউটৰ, এইটো চৰকাৰে বনাই দিছে। যি কি নহওক, আমাক পূৰ্ণ সমৰ্থন তেখেতসকলে জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ যাচিছোঁ তেখেতসকললৈ। তেখেতসকলৰ আৰু 2 দিন কাৰ্যসূচী আছে, ধৰ্ণা আছে। তেখেতসকলৰো ধৰ্ণা কাৰ্যসূচী সফল হওক, তাৰে কামনাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম পিছৰ ভিডিঅ'ত। ধন্যবাদ।